কিহৰ চিন্তা আপোনাৰ? কিহৰ টেনশ্যন? হেই, আপোনাক কৈছোঁ, কিহৰ চিন্তা আপোনাৰ? আপুনি এবাৰ ভাবি চাইছেনে? আপুনি এই ভিডিঅ'টো চাই আছে? যদিহে আপুনি এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে নিশ্চয় আপুনি জীয়াই আছে। এবাৰ ভাবি চাইছেনে? এইখিনি সময়ত বহুত মানুহে হস্পিটেলত বাগৰি নিজৰ মৃত্যুৰ সৈতে যুঁজি আছে, কিন্তু আপুনি ভাবক আপুনি কিমান ভাগ্যৱান। আপুনি এই ভিডিঅ'টো চাই আছে। ৰ'ব, ক'ত যায়? ক'তো নাযাব। আৰু যদি পিছলে মই গেৰাণ্টি দিছোঁ, আপোনাৰ যদি বেয়া লাগে ভিডিঅ'টো ডিছলাইক মাৰিব, আৰু মই গেৰাণ্টি দিছোঁ আপুনি আজি জীৱনত কিবা এটা নতুন বস্তু পাবলৈ নিশ্চয় সক্ষম হ'ব। তো চাওক ভিডিঅ'টো আৰু শুনক, আপোনাক মই কি কৈছিলোঁ যে আপুনি জীয়াই আছে। ভাবক এবাৰ সেই মানুহজনলৈ যিজনক এই মুহূৰ্তত ডক্তৰে কৈছে যে তই আৰু কিছুদিন পিছত বাচি নাথাক, বাট আপুনি জীয়াই আছে। সঁচাকৈ আপুনি ভাগ্যৱান। আপুনি এই মুহূৰ্তত মোৰ ভিডিঅ'টো চাই আছে। চিন্তা কিহৰ চিন্তা? আপোনাৰ কিহৰ দুখ? এবাৰ ভাবক আপুনি ভাবক, বহুতৰ চকু নাই, বহুতেই পৃথিৱীখনে দেখা পোৱা নাই, কিন্তু আপুনিতো মোৰ ভিডিঅ'টো এই মুহূৰ্তত চাই আছে। আপুনি কিমান ভাগ্যৱান। সঁচাকৈ আপুনি ভগৱানক ধন্যবাদ দিয়ক। আৰু ভাবক আপোনাৰ হাত দুখন আছে, আপোনাৰ সুস্থ শৰীৰ এটা আছে। ভাবক বহুতৰ হাত দুখন নাই। ভাবক বহুতে খাবলৈ পোৱা নাই, দুবেলা দুমুঠি খাবলৈ পোৱা নাই। আপুনিতো খাই আছে আৰু আপুনি চিন্তা কৰি আছে। কিহৰ চিন্তা? কিহৰ টেনশ্যন? লাট মাৰকে টেনশ্যনক। আজিৰ পৰা এই মুহূৰ্তৰ পৰা কৈছোঁ, আৰু উঠক বুলি কৈছোঁ। এই মাত্ৰ উঠক আৰু নিজৰ কামত লাগক। ভগৱানক ধন্যবাদ দিয়ক এই চকু দুটিৰ কাৰণে, এই শৰীৰটোৰ কাৰণে, দুবেলা দুমুঠি খাই আছে তাৰ কাৰণে। আৰু ভাবক, আপুনি এবাৰ ভাবক, আপুনি থাকিবলৈ এটা ঘৰ আছে, এটা ৰুম আছে, নিশ্চয় আপুনি তাৰ তলত আছে। বহুতক ভাবক, বহুতে এইখিনিও পোৱা নাই। এবাৰ ভাবক সেই ষ্টেচনত বহুতে, সেই ফুটপাথত বহুতে এতিয়াও কেনেকৈ শুই আছে, কিন্তু আপুনি এটা ৰুমৰ ভিতৰত আছে, এটা আপুনি কোঠালিত আছে, এটা আপুনি ঘৰৰ ভিতৰত আছে নিৰাপদে। কিন্তু সেইসকল মানুহৰ কি হ'ব যদিহে এজাক বৰষুণ আহে, যদিহে এজাক বতাহ আহে? কিন্তু আপুনিতো নিৰাপদে আছে। আপুনি ভগৱানক ধন্যবাদ দিয়ক এই গোটেইখিনিৰ বাবে। আৰু এতিয়াৰে পৰা আপোনাৰ কামত লাগি যাওক। একো চিন্তা নাই, একো টেনশ্যন নাই, একো দুখ বুলি বস্তু নাই। আপোনাক ভগৱানে বহুত দিছে আৰু দিব। জাষ্ট আপুনি এটাই কাম কৰক, ভগৱানক সেইখিনিৰ বাবে, আপোনাক যিখিনি আছে এতিয়া বৰ্তমান আপোনাৰ লগত, তাৰ বাবে ধন্যবাদ দিয়ক আৰু নিজৰ কামত লাগি যাওক। এতিয়াও যদি ভিডিঅ'টো বেয়া লাগিছে ডিছলাইক কৰক, আৰু যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক। আৰু যদি কোনোবা টেনশ্যনত আছে, আপোনাৰ দৰে চিন্তা কৰি আছে, দুখত আছে, সেইজনৰে শ্বেয়াৰ কৰক।